নমস্কাৰ ফ্ৰেণ্ডসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে ইউটিউব চেনেল জিকে মাইণ্ড আছাম, আৰু মই আজি লৈ আহিছোঁ জিকে পাৰ্ট 3 লৈ। আৰু এই পাৰ্ট 3ত আছে 30টা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন এনচাৰ। আৰু এই 30টা কুৱেশ্যন এনচাৰৰ ভিতৰতে ফ্ৰেণ্ডসকল আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়োৱা হৈছে। এই কুৱেশ্যনটোৰ এনচাৰটো যদি আপুনি জানে তেনেহ'লে আমাৰ এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে ফ্ৰেণ্ডসকল, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, আৰু ভিডিঅ'টো যদি ভাল লাগে তেনে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। গতিকে আহক আপোনাৰ বহুমূল্য সময়খিনি নষ্ট নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্নটো হৈছে, এইটো কি বস্তু হয় যিটো আমি ঠাণ্ডাত খাওঁ কিন্তু গৰমত খাবলৈ ভয় লাগে? উত্তৰটো হৈছে ৰ'দ। 2 নম্বৰ প্ৰশ্নটো হৈছে, কি পক্ষীয়ে গাখীৰৰ পৰা পানী পৃথক কৰিব পাৰে? শুদ্ধ উত্তৰটো হৈছে হাঁহ। 3 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোন ৰাজ্যত দুখীয়া মানুহৰ সংখ্যা বেছি? শুদ্ধ উত্তৰটো হৈছে ছত্তীশগড়। 4 নম্বৰ প্ৰশ্নটো হৈছে, কোন দেশত জামজ সন্তান বেছিকৈ জন্ম হয়? শুদ্ধ উত্তৰটো হৈছে নাইজেৰিয়াত। 5 নম্বৰ প্ৰশ্নটো হৈছে, 1 ইঞ্চিত কিমান চেণ্টিমিটাৰ? আপুনি জানেনে? শুদ্ধ উত্তৰটো হৈছে 2.54 চেণ্টিমিটাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, কোন দেশত ক'লা ৰঙৰ গোলাপ পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে তুৰ্কী দেশত। 7 নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি বস্তু আছে যিটো ভঙাৰ পিছতহে কামত আহে? শুদ্ধ উত্তৰটো হৈছে কণী। 8 নম্বৰ প্ৰশ্নটো হৈছে, ইংলিছত ইৰ পিছত কি আখৰ আহে? শুদ্ধ উত্তৰটো হৈছে ইৰ পিছত এন হয়, অৰ্থাৎ ENGLISH, ইংলিছ। 9 নম্বৰ প্ৰশ্নটো হৈছে, কাবাডী খেলৰ আৱিষ্কাৰ কোন দেশত হৈছিল? শুদ্ধ উত্তৰটো হৈছে ভাৰতত। 10 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ কম জনসংখ্যা থকা ৰাজ্য কোনখন? শুদ্ধ উত্তৰটো হৈছে ছিকিম। 11 নম্বৰ প্ৰশ্নটো হৈছে, কি জন্তুৰ গৰ্ভকাল মাত্ৰ 21 দিন? শুদ্ধ উত্তৰটো হৈছে নিগনি। 12 নম্বৰ প্ৰশ্নটো হৈছে, সপ্তাহৰ প্ৰথম দিন কোনটো? শুদ্ধ উত্তৰটো হৈছে ৰবিবাৰ। 13 নম্বৰ প্ৰশ্নটো হৈছে, এইটো কি বস্তু যিটো অন্ধয়ো দেখা পায়? শুদ্ধ উত্তৰটো হৈছে এন্ধাৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে, এখন ক্ৰিকেট বেটৰ ওজন কিমান? শুদ্ধ উত্তৰটো হৈছে 1.2 কিলোগ্ৰামৰ পৰা
1.4 কিলোগ্ৰাম। 15 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সকলোতকৈ ধনী মানুহ কোন? ইয়াৰ উত্তৰটো হৈছে মুকেশ আম্বানী। 16 নম্বৰ প্ৰশ্নটো হৈছে ৰয়েল এনফিল্ড কোন দেশৰ কোম্পানী? শুদ্ধ উত্তৰটো হৈছে ইংলেণ্ডৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ক'ত সকলোতকৈ ওখ ৰাৱণৰ মূৰ্তি আছে? শুদ্ধ উত্তৰটো হৈছে হাৰিয়ানা। 18 নম্বৰ প্ৰশ্নটো হৈছে কুকুৰ কোন দেশৰ ৰাষ্ট্ৰীয় পশু? শুদ্ধ উত্তৰটো হৈছে বৰ্মা দেশৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে সকলোতকৈ কম ভূমিকম্প অহা দেশখন কোনখন? শুদ্ধ উত্তৰ ভাৰত। 20 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ সকলোতকৈ কোন দেশত বেছিকৈ গাহৰি পালন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে চীন দেশত। 21 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ চৰকাৰী চাকৰি কি? শুদ্ধ উত্তৰ IAS। IASৰ চাকৰি আটাইতকৈ ডাঙৰ চাকৰি। 22 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশৰ লোকে সকলোতকৈ বেছি চাহ খায়? শুদ্ধ উত্তৰটো হৈছে ভাৰত। 23 নম্বৰ প্ৰশ্নটো হৈছে এনেকুৱা কি ফল আছে যিটো এদিনতে পকে? শুদ্ধ উত্তৰ বিলাহী। 24 নম্বৰ প্ৰশ্নটো হৈছে এইটো কি বস্তু হয় যিটো জন্ম পায়ে বিনা পাখিৰে উৰিব ধৰে? শুদ্ধ উত্তৰটো হৈছে ধোঁৱা। 25 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে। এই প্ৰশ্নটোৰ উত্তৰ আমাৰ এই তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। এই প্ৰশ্নটো হৈছে অটোৰিক্সাৰ চকা কিমানটা থাকে? 26 নম্বৰ প্ৰশ্নটো হৈছে WWWৰ ফুল ফৰ্ম কি? শুদ্ধ উত্তৰটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব। 27 নম্বৰ প্ৰশ্নটো হৈছে চেছ খেলৰ আৱিষ্কাৰ কোন দেশে কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ভাৰত। 28 নম্বৰ প্ৰশ্নটো হৈছে ইণ্ডিয়াৰ ফুল ফৰ্ম কি? আপুনি জানেনে? শুদ্ধ উত্তৰটো হৈছে ইণ্ডিয়াৰ ফুল ফৰ্ম মানে প্ৰতিটো আখৰৰ এটা এটা অৰ্থ আছে। এই অৰ্থকেইটা হ'ল I for independent, N for national, D for democratic, I for intelligent আৰু A for area. Independent, national, democratic, intelligent, area. 29 নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত পুত্ৰ ৰাষ্ট্ৰপতি আৰু মাতৃয়ে প্ৰধানমন্ত্ৰী হৈছিল? শুদ্ধ উত্তৰটো হৈছে শ্ৰীলংকাত।
ফ্ৰেণ্ডসকল, আজিৰ এই ভিডিঅ'ৰ অন্তিম অৰ্থাৎ বিশেষ কুৱেশ্যনটো হৈছে অন্ধ মানুহে কি সপোন দেখে? এই প্ৰশ্নটোৰ উত্তৰটো হৈছে যিসকল জন্মৰ পৰাই অন্ধ তেওঁলোকে সপোনতো একো দেখিবলৈ নাপায়, কাৰণ তেওঁলোকৰ মগজুত এনেকুৱা এটা ছবি নাই যিটো অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকৰ সপোনো সদায় অন্ধকাৰ। গতিকে ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। গতিকে আজিলৈ ইমানেই, আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম।